প্ৰতিশ্ৰুতিৰ নাটক বহুত হল। এই নাটক আৰু মই সহ্য নকৰো। যদি কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি অসমৰ 6 জনগোষ্ঠীক চৰকাৰখনৰ যদি জনজাতিকৰণৰ সদিচ্ছা আছে তেতিয়াহ'লে অনতি পলমে শীঘ্ৰে সমাধান কৰক, অন্যথা কিন্তু পৰিণাম ভয়াৱহ হ'ব। আজি এই কোকৰাঝাৰৰ মাছমজিয়াৰ পৰাই আমি চৰকাৰখনক সকিয়নি প্ৰদান কৰিছো সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা যে কোচ ৰাজবংশীৰ সমস্যা অতি শীঘ্ৰে আপোনালোকে সমাধান কৰক, অন্যথা কিন্তু পৰিণাম ভয়াৱহ হ'ব। আজি আচৰিতজনকভাৱে যোৱাকালি হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে প্ৰেক্ষাপটত কৈছিল যে কোচ ৰাজবংশী যি জনজাতিকৰণ ট্ৰাইবেল সংঘৰ আদিত্য খাকলাৰীহঁতে বাধা দিয়াৰ কাৰণে আজি জনজাতিকৰণ হোৱা নাই। আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছো, আদিত্য খাকলাৰী কি চৰকাৰখনৰ মালিক নেকি? আদিত্য খাকলাৰীক ইচ্ছামতে কি এতিয়া জনজাতিকৰণ দিব ওলাইছে নেকি? আৰু কিমান নাটক কৰিব তেখেতসকলে? গতিকে এই চৰকাৰক আমি আৰু বিশ্বাসত নলওঁ। চৰকাৰখনক আমি শেষ সকিয়নি প্ৰদান কৰিছো, অতি শীঘ্ৰে আমাৰ সমস্যা সমাধান কৰক, অন্যথা আগন্তুক হ'ব লগা ভয়াৱহ পৰিণতিৰ কাৰণে আপোনালোকে সাজু থাকক। আৰু ইয়াৰ বাবে যি পৰিস্থিতি উদ্ভূত হ'ব তাৰ কাৰণে সম্পূৰ্ণৰূপে এই চৰকাৰখনে জগৰীয়া হ'ব।